हेलो गाइस रोमन भाई YouTube चैनल ले आपनालोকক स्वागतम जनाइছো আজি মই থকা জেগাডোখৰ আপোনালোকক অকমান দেখাম হৈফাল যাম আমি এটা হিকালকে চাব তাপা লাইক কমেন্ট সাবস্ক্রাইব পাইলে শেয়ার কৰি দিব গাইস এফালে সব ট্রেন আহি আছে गाइस যেতিয়া আমি স্টেশনৰ ফালে গৈ আছো হৈফালে আছে गाइस এফালে অকমান জংঘল গৈছিলে ইভাকে জায়গাটো দেখিবলৈ ধুনিয়া খালি এতিয়া অকমান জংঘল হৈ গল আৰু এফালে সক জংঘলখিনি কটা থাকিলে মান ধুনিয়া লাগে দেখিবলৈ হৈফালে টম্বুতৰি কাম কৰা মানুহ বিলাক আছে গাইস আজি স্কুল বন্ধ তাপা ৰাতিপুৱা মই 6টা বজাতে উঠিলো তাপা 6টা বজাতে উঠি পিনে চাইছিলো কি গুটে একদম কুঁৱলী পৰি আছিলে সেইকাৰণে অকমান এতিয়া ৰ'দটো ওলালে সেইকাৰণে এতিয়া আহি গলো This is my station. Guys, হৈফালে সক পথাৰখন ইমান ধুনিয়া লাগিছে আগতে আৰু ধুনিয়া লাগিছিলে যেতিয়া ধান আছিলে মোৰ তেতিয়া পৰীক্ষা হৈ আছিলে নাই সেইকাৰণে আহিব নোৱাৰিলো আজি আহিছো আৰু হৈফালে সক তাপা হৈফালে আমাৰ ষ্টেচনটো আছে হয়তো স্টেশনৰ ফালে যোৱা ৰাস্তা হৈফালে পুখুৰী এটা আছে পুখুৰীটো হয়তো চক তাত বহুত ডাঙৰ ডাঙৰ মাছ আছে এইফালে চক আমাৰ চাৰিওফালে পৰিৱেশটো বহুত ধুনীয়া ভাল খবৰ আমাৰ পাৰ্কখন লেতেৰা হৈ আছিল তো সেইকাৰণে সফাই কৰিবলৈ মানুহ আহিছে হৈফাল চক সেইখিনি এতিয়া আমি কোৱাৰ্টাৰলৈ গৈ আছো হৈফালে আছে সেইটো আমাৰ কোৱাৰ্টাৰ গাইজ বলক এতিয়া আমি পাৰ্কলৈ যাওঁ গাইজ এয়া চক আমাৰ পট্টা যাবলৈ আছে পারমিশন নহলে বলে ওটা নহলে গাইজ এটো টুক টুক এটো হাই দোস্ত আৰু এটো পুলপুলি এটো গাইজ এফালে চক ইমান ধুনীয়া ফুল লগাইছে এজোপা বেছিকিনে ধুনীয়া লাগিছে আৰু হৈফালেও লগাইছে আৰু এফালে চক যেতিয়া ফুলিব নাই তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগিব এফালে চক আৰু আমি পাৰ্ক পালোহি এফালে চক এখন ধুনীয়া
এইখন কি কম মন জানো গাইজ এতিয়া আমি চাহ খাই আছো সেইফালে চাওক পাৰ্ক এতিয়া চাফা হৈ আছে ঘাঁহ দিয়া কাটি আছে খালি সেইফালে না কটা ইমান জংঘলে জংঘল A few moments later. Guys, পাৰ্কখন যে চাফা কৰিছিলো পাৰ্টি হৈছে আমি দুটা কলনী মানুহখিনি মিলি পিনি পাৰ্টি অকণমান খাইছো আৰু চাওক গাইজ এয়া মাছ বনাবলৈ লৈছে আৰু এফালে মাংস কাটি আছে সেইফালে এতিয়া পিঁয়াজ কাটি আছে ৰচুন কাটি আছে সেইফালে আমাৰ কলিতা বটা সেইফালে আমাৰ পাই বটা আৰু এইফালে আমাৰ উদয় দাদা মাংস কাটি আছে আৰু এয়া আমাৰ অনিনা হাই কৰি দিয়া আৰু এয়া আমাৰ ভাইটিকণ হাই কৰি দে ফ্ৰাই কৰি কিনি ক'ত থব 2,000 years later. কালি ভিডিঅ'টো সমাপ্ত কৰিব নহ'ল পাৰ্টি নাচি থাকোঁতে খাই থাকোঁতে সেইকাৰণে পাহৰিয়ে থাকিলোঁ আজি এতিয়া চানডে হয় আজি চাহ খাই পিনি মোৰ আৰ্টৰ ক্লাছ আছে যে আৰ্টৰ ক্লাছলৈ যাওঁ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ কাৰণে ধন্যবাদ বাই বাই